মানুহ হয় কাৰণে মহ এটা পালোঁ মাৰি পেলাই তিন দোকানত বিচাৰিলে মহটো সেই পাৰিবি ই কিন্তু জানে গভৰ্ণৰ নিচিনাকৈ একো জানে ৰেডি এবাৰ বজাই শুনা অঁ আমি যিহেতু দুটা বছৰ মহামাৰীৰ কাৰণে সকলো ঘৰতে সোমাই গ'লোঁ এনেকৈ হয়তো আমি বহুত দিনৰ মূৰত বহুতখিনি মানুহ দিনৰ কাষতে বহিছোঁ এতিয়া এটাই শান্তি অন্তত শান্তিকে হ'ল কাঁহটো মাৰিব পাৰে এই মহামাৰীৰ সময়ত যিসকলে আমাক সুৰক্ষা প্ৰদান কৰিলে তেখেতসকলক আজি আমাৰ এই উৎসৱৰ মুহূৰ্তত আমি পাহৰিলে নহ'ব বিশেষভাৱে ডাক্তৰ কমিটি কোনোবা আছে যদি তেখেতে ভাবি